হয় হয় গাইছ, আপোনালোকে ভাবিছে গম পাইছোঁ আমি পাগলৰ দৰে কিয় নাচি আছোঁ এনেকৈ, একো কাম নাই বন নাই এনেকৈ ৰাস্তাৰ মাজত কিয় নাচি আছোঁ। তো গাইছ বলক কিহৰ কাৰণে নাচি আছোঁ আমি ৰাস্তাৰ মাজত, সেইটো বস্তু জানিবলৈ আমি ভিডিঅ'টো আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ। মানে গাইছ আৰম্ভণিৰ পৰা আৰম্ভ কৰিবলৈ হ'লে আমি ৰাতিপুৱা ওলাইছোঁ হাঁহ আনিবলৈ। মানে গাইছ আজি খানাটো কথাটো গমেই পালে আপোনালোকে, আজি খানাটো খাম এতিয়া আমি এটা হাঁহ আনিব লৈছোঁ মানে ভৰালি ঘৰত। এতিয়া আমাৰ লগত পাণ্ডৱ আছে, ইটো চবতে থাকে গমেই পাই গাইছ, ই মানে হয় মোৰ লগত তাতে। বলক আমি হাঁহটো লৈ আমাৰ লগত ভৰালি কেনেকুৱা ৰেডি না? এই হাঁহ ল'লো ভৰালি ঘৰত হাঁহ, এই ভৰালি কলম চলম লৈ ৰেডি একদম। আমাৰ সভাপতি আৰু এইফালে উপদেষ্টা, বিয়া চিয়া পাতিছে মানে উপদেষ্টা, আমি বিয়া চিয়া পতা মানে সভাপতি ভৰালি এইগিলা হ'ম আৰু বিয়া পাতিছে মানে উপদেষ্টা পুৰা যত চত মাৰি আহিছে। হাঁহ কি এটা হাঁহ হ'লে আৰু কি লাগে। ইফালে আমি আহি পালো বাজাৰ, ইফালে আমাৰ এইগিলা বাজাৰ। আৰে কেনা কিয়া চাহতে হো, বাজাৰত বাজাৰ আৰু এইগিলা খানা এটা এই ৰাতিপুৱা লৈছে কি তাৰ মানে দূৰত যাব বুলি খানাটো মোক আৰু সোনকালে ফোন মাৰি আছে, সিহঁতে ফোন মাৰি মই আহিলো, এতিয়া ৰখি বৰ লাগি গৈছে। কি কৰো यही नहीं अभी और सुनिए। তুমি ঘৰত যোৱা, তুমি নালাগে খাব। নাই মোক থৈ দিব, তোমালোকৰ পিছত যাবা। আমি নজলৈকে আৰু গাড়ীয়ে নাহে যে আৰু। ইফালে আমাৰ তালিবানৰ সভাপতি আৰু নমস্কাৰ ৰাতিপুৱা ওলাই আহিছে একদম টেনশ্যন নোহোৱাকে। মানে গাইছ আমি এইখিনি বক্সখিনি লৈ যাই আছোঁ বুলি ভাবিছে নেকি? নাই লৈ যা, এইখিনি বেলেগৰ লাগিলে কণ্টেক্ট কৰিব। আমি মজাৰে বক্স বাচন চাচন লৈ আহি গ'লো। আমাৰ লগত ড্ৰাইভাৰ আছে পংকজ দা, যাবাৰো আছিল। পংকজ দা হাই কৰি দি, হাই ক'বা নলি নেকি? ষ্টাৰ্টিং ঘূৰি আছে আমাৰ পংকজ দাই, পাৰ্মানেণ্ট ড্ৰাইভাৰ মানে আৰু যাবাৰো আছিল, এইবাৰো আছে আৰু আবাৰো এইটো হ'ব পাৰে। ছেকেণ্ড ড্ৰাইভাৰ কেইটামান ফাৰ্ষ্ট ড্ৰাইভাৰ এইফালে আমাৰ ইন্দ্ৰ দা, নহয় মুকুট দা, চৰি আৰু এইফালে আমাৰ তালিবানৰ সভাপতি। আমি যাই আছো আমি পাই গ'লো মিৰ্জা। ইফালে আমাৰ উপদেষ্টা মানে বিয়া পাতিছে মানে উপদেষ্টা, ইফালে উপদেষ্টা। তাৰপিছত ইফালে আমাৰ হেৰি কিন্তু কুক মানে লেভেল আছে কুকৰো। ইফালে আমাৰ সভাপতি আমাৰ পিকনিক দলটোৰ নামটো কি? আমাৰ গজমজং পিকনিক দল। আমি আহি এতিয়া আমি মিৰ্জা পালোহে, আমি পলাকবাৰী ব্ৰহ্মপুত্ৰ পাৰলৈ গৈ আছো। আমি সদিলাপুৰলৈ আমি গৈ আছো। এতিয়া আমি বিশেষ কিবা বস্তু মানে ল'ব লগা আছে মিৰ্জাতে আৰু মিৰ্জাতে। এতিয়া আমি মিৰ্জা চকৰ পৰা আমি ধুনীয়াকে যাম, বস্তুখিনি লোৱা হ'লে এইখিনিয়ে ক'ব লগা, আৰু অলপ পিছত ক'ম যেতিয়া আমি মানে হেৰি কৰিম। ৰাতিপুৱা কেইটাত উঠছা? ৰাতিপুৱা 5:30 মানত উঠিছো। 5:30 উঠিছা, এতিয়া কেইটা বজাত আহিলা? এতিয়া মোটামুটি 12টা বাজে। 12টা, ঠিকে আছে। यही नहीं अभी और सुनिए। খবৰ ভাল না? ভাল একদম খবৰ ধুনীয়া একদম। আজি খানা কেনেকুৱা হবি? ভাল না? একেবাৰে নিমখ চকা হ'ব পাৰে। আৰু আমাৰ ইফালে ড্ৰাইভাৰ পংকজ দা আছে, পাইলট। আমি পলক ঘূৰি পাই গ'লো, এতিয়া পুৰা খানা চানা খাইছো। আমি বেডমিণ্টন দৰে আনবা আহিলো, আমি আনি বুলি আছিলো। চিলড্ৰেন পাৰ্ক পলাকবাৰী নদী পাৰৰ। আমি যাইছো আগত সদিলাপুৰত দেখি, পলাকবাৰী নদীৰ বা ডাইৰেক্ট পলাকবাৰী ঘাটৰ আৰু আমি আগত যাম। বাকী যি কি নহওক কাম কষ্ট কৰিব লাগে, কিন্তু পিকনিক খাব আহিলে। পলাকবাৰীৰ লোকেল মানুহ আমি মানে যাবাৰৰ দৰে যাবা যেনেকে পানী পাইছিলো, এইবাৰ ডিছ আনব পাইছিলো, মানে মেইন বস্তুতে পাইছিলো। ইয়াত নিলে আৰু লোকেল মানুহ যিহেতু টেনশ্যন নাই। আমাৰ মোটামুটি ৰেডি আৰু চব ওলাই চাওক বাজাৰ, টেনশ্যন নাই। বডি বইল কৰিব লাগে আৰু খাই লৈ এনজয় কৰিব লাগে। এইফালে আমাৰ ৰান্ধনী কণী বইল হৈ আছে বোলে, কণী বইল হৈ আছে। আৰু এইফালে আমাৰ পিঁয়াজ চলাই আছে, টেনশ্যন নাই। আৰু গাইজ আমি যিখিনি জেগাত আহিছিলোঁ সেইখিনি যোৱাবাৰো আহিছিলোঁ, কাৰণ এইখিনি জেগা মানে কি নিজৰ নিস্তব্ধ, মানে এনেকুৱা জেগাত খাই ভাল লাগে আৰু লেতেৰা নহয়। যোৱাবাৰো আমি খাইছোঁ, একদম টেনশ্যনে নাই। তো এইবাৰো খাই আছোঁ। আৰু চাই এটা জেগা কিমান আছে, মানে কিমান মানুহে পিকনিক খাব পাৰিব। বাকী ইফালে ফটো শ্বুটৰ কাৰণে নদীৰ পাতটো গোটাই আছে, টেনশ্যন নাই। এইটো ভাল হেৰি যাওঁ, সেইটো এটা ভিউ। তো এই ভিউৰ মাজত খানা খোৱাৰ মজাটোৱে বেলেগ আৰু। পিকনিক স্পটত আমিও যাওঁ, কিন্তু টাইমত গ'লে বেছি ভাল, মানে মানুহ চানুহ বেছি আৰু জেগাবিলাক চাফাই থাকে। কিন্তু এতিয়া বহুত লেতেৰা, সেইবিলাকত যাই কাম নাই। সেইকাৰণে আমি ইয়াতে আহিলোঁ এইবাৰো। আমাৰ গাহৰি ষ্টিক ৰেডি হৈছে। আমাৰ কাম পুৰা দ্ৰুতগতিত চলি আছে। এইফালে গাহৰি, এইফালে আলু, এইফালে পিঁয়াজ কাটি আছে, এইফালে আমাৰ আদা নহৰু, এইফালে আদা
আৰু এইফালে নেহুৰ আমাৰ সভাপতি কি কবি এনেকুৱা লাগছে মানে আহি কিনে জাগাখিনি বিহু গান বাজি আছে ইফালে বোলে বিহু গান লাগে চালাত চাচি আছে তথাপি জব নাই ভৰালি আৰু কিবা এটা হ'ব মেনেজ কৰিব পৰা নাই ভৰালি পৰা পইচা যাই আছে তাৰমানে এতিয়ালৈকে পইচা কালেকশ্যন হোৱা নাই নাকি এইফালে কিবা কবি নেকি উপৰস্তা মই মানে বহুত ধুনীয়া লাগিছে জেগাখিনি আৰু আৰু নেক্সট তাৰমানে আমি প্লেট কৰিলে তাৰমানে ইয়াতে আহিম বুলি ভাবিছোঁ আৰু তাৰমানে আমাৰ মানে জাগাখিনি মানে ভাল লাগছে আৰু ইফালে যিটো বাউণ্ডাৰী মানে ইফালে চাইও ভাল লাগছে ইফালে औरत का चक्कर बाबू भैया औरत का चक्कर আপোনালোকে যদি আহে ইয়াতে আহিব পাৰে ইয়াতে আহিব পাৰে ধুনীয়া জেগা এই জাগাখিনিৰ নাম কি আছিল পলাকবাৰী সদিলাপুৰ পলাকবাৰী আৰু আমাৰ প্ৰথম ব্ৰেক কণী দি প্ৰথম ব্ৰেক হৈছে আমাৰ গাইছ মজাকে গাহৰিটো হৈ গ'ল গাহৰি আমি প্ৰথমতে লৈছোঁ সকলোৱে লৈছে এটা বাতি একদম টেনশ্যন নাই গাহৰি আমাৰ চবিনকাই ৰান্ধিছে আৰু ৰান্ধনি লাগিলে কণ্টেক্ট কৰিব চবিনকা আমাৰ ৰান্ধনিত ইফালে কমল দা আমাৰ সভাপতি গাহৰি পুৰা তো গাইজ আমাৰ গোটাই মাহ ফটোত পাইছে আৰু আমাৰ ইফালে উপৰেস্তাই আমাক মানে শাসন কৰি আছে সকলোকে মানে নদীৰ পাৰৰ পৰা লৈ যাই আছে লাষ্ট টাইমত বঢ়িয়াকৈ আমাৰ খানা হৈ গ'ল খানা হৈ গ'ল মজাকৈ গোটাই মাখা বহিছি চবে হাই দিয়ে একবাৰ খানা আছে খানা মজা আছে না বঢ়িয়া ইফালে গৰুকো দিম আমি গৰুকো দিম গৰুকো দি আমি বঢ়িয়াকৈ বহি লৈছোঁ ইফালে আছে আমাৰ হাঁহ আমি গাহৰিখিনি মানে কি ফ্ৰাই কৰি কিবা কৰি এনেকৈ পুৰি চুৰি এনেকৈ খাই শেষ কৰি দিলোঁ তাৰপিছত ইফালে আমাৰ সৰপ্পা আছে চেনিৰাম তাৰপিছত বাকী এইবিলাকে গোটাইবিলাক বহি গৈছে টেনশ্যন নাই আমি বঢ়িয়াকৈ খানাটো খাই থাকোঁ এই আৰু সৰু এটা খানা মজাকৈ আহি গ'লোঁ আমি খানা চানা খাই বঢ়িয়াকৈ আমি এতিয়া আহি গ'লোঁ যাই আছোঁ ডাইৰেক্ট ঘৰ ৰেল বস্তি আৰু ইফালে পুৰা নাচি আছে পাব্লিকো আমাৰ লগত জইন হ'ল ইফালে পুৰা ৰেল বস্তি আমি পাই গ'লো বাগান